নমস্কাৰ, মই বিকিৰণ সোণোৱাল আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি ঘৰতে কিদৰে অৰ্গেনিক চাবোন বনাব পাৰি। প্ৰথমে মই চব বেছখিনি টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। তাৰপিছত নিমপাতখিনি মই মিক্সাৰত পিচি লৈছোঁ। মই কেৰাহীত পানী দি ওপৰত চচপেন এটা দি তাত চব বেছখিনি গলাই লৈছোঁ, ভালদৰে লৰাই ল'ব। তাৰপিছত মই পিহি লোৱা নিমপাতৰ ৰস 4 চামুচ দি দিব ডাঙৰ চামুচেৰে আৰু খুব ভালদৰে লৰাই ল'ব। সেইখিনি যাতে গোটাবোৰ যাতে লাগি নধৰে, ভালদৰে মিলি যায়, তেনেকৈ লৰাই থাকিব অলপ সময়। এতিয়া লৰাই প্ৰায় মোৰ হৈ গৈছে। তাৰপিছত হৈ যোৱাৰ পাছত মোৰ ছিলিকন ট্ৰে নাছিলে, সেইবাবে মই দুটা সৰু সৰু বাতি লৈ লৈছোঁ। তাতে মই এইদৰে বাকি দিছোঁ আৰু ইয়াক মই খুব বেছি 3 ঘণ্টামানৰ কাৰণে ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া ৰেডি হৈ গ'ল চাবোন।